হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ৰেলৱে গ্ৰুপ ডিৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ, যিবোৰ কুৱেশ্যন এনচাৰ আপোনালোকৰ এক্সামত হোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে। লগতে এইবোৰৰ ভিতৰৰ কিছুমান কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰ এক্সামত আহি গৈছে। চ' ভিডিঅ'টো আপোনালোকে ভালদৰে চাব, শেষলৈকে চাব। যদি ভিডিঅ'টো আপোনাৰ বাবে হেল্পফুল হয় তেনেহ'লে লাইক কৰি দিব। লগতে এনেধৰণৰ কুৱেশ্যন এনচাৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কুৱেশ্যন এনচাৰৰ PDF পাবলৈ আমাৰ টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। তেনেহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1 হৈছে ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায়? অপশ্যন দিয়া আছে সমুদ্ৰগুপ্ত মৌৰ্য, অশোক, সমুদ্ৰগুপ্ত আৰু হৰ্ষবৰ্ধন। বন্ধুসকল, আপোনালোকে মই কুৱেশ্যনটো কোৱাৰ পাছত আপোনালোকে নিজে এনচাৰটো চিলেক্ট কৰিবলৈ চেষ্টা কৰিব। তো ইয়াৰে এনচাৰটো হৈছে বা অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি, সমুদ্ৰগুপ্ত হৈছে ইয়াৰ কাৰেক্ট অপশ্যন। 2 নম্বৰ কুৱেশ্যন হৈছে হৰ্ষচৰিত নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? অপশ্যন দিয়া আছে হিউৱেন চাং, বাণভট্ট, বিষ্ণুগুপ্ত, আৰ্যভট্ট। ইয়াৰে কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, বাণভট্ট হৈছে কাৰেক্ট অপশ্যন। 3 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? অপশ্যন দিয়া আছে উমেশ চন্দ্ৰ বেনাৰ্জী, চৰ্দাৰ বল্লভ ভাই পেটেল, জৱাহৰলাল নেহৰু আৰু মহাত্মা গান্ধী। ইয়াৰে কাৰেক্ট অপশ্যন হৈছে অপশ্যন নম্বৰ এ, উমেশ চন্দ্ৰ বেনাৰ্জী হৈছে কাৰেক্ট অপশ্যন। 4 নম্বৰ কুৱেশ্যনটো হৈছে গৌতম বুদ্ধৰ শৈশৱ কালৰ নাম কি আছিল? অপশ্যন দিয়া আছে মহাবীৰ, সিদ্ধাৰ্থ, বৰ্ধমান আৰু কৌটিল্য। ইয়াতে আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে বা ইয়াৰ কাৰেক্ট অপশ্যন হৈছে সিদ্ধাৰ্থ। অপশ্যন বি, সিদ্ধাৰ্থ হৈছে ইয়াৰ কাৰেক্ট অপশ্যন। 5 নম্বৰ কুৱেশ্যনটো হৈছে চিপাহী বিদ্ৰোহ বা 1857 চনৰ বিদ্ৰোহৰ আৰম্ভণি ক'ৰ পৰা হৈছিল? বা আপোনালোকক সুধিব পাৰে চিপাহী বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল? তো আপোনালোকে চনটো মনত ৰাখিব, 1857 চন হৈছে চিপাহী বিদ্ৰোহ সংঘটিত হোৱা চন। ইয়াৰে কাৰেক্ট অপশ্যন হৈছে অপশ্যন নম্বৰ চি, মিৰাট ইয়াৰ হৈছে কাৰেক্ট অপশ্যন। 6 নম্বৰ কুৱেশ্যনটো হৈছে অৰ্থশাস্ত্ৰ নামৰ বিখ্যাত কিতাপখন কোনে লিখিছিল? অপশ্যন দিয়া আছে গৌতম বুদ্ধ, কৌটিল্য, হিউৱেন চাং আৰু বাণভট্ট। তো ইয়াতে আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে এই অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, কৌটিল্য বা চাণক্য বা বিষ্ণুগুপ্ত। কৌটিল্যৰ মানে এই তিনিটা নাম আৰু ইয়াৰ অপশ্যন হৈছে বি। মনত ৰাখিব আপোনালোকে হয়তো এক্সামত আপোনালোকৰ ইয়াৰে যিকোনো এটা অপশ্যন দিব পাৰে। হয়তো আপোনালোকক কৌটিল্য দিব পাৰে, চাণক্য দিব পাৰে, বিষ্ণুগুপ্ত দিব পাৰে। 7 নম্বৰ কুৱেশ্যনটো হৈছে অমৃতসৰৰ সোণালী মন্দিৰৰ ভেটি কোনে স্থাপন কৰিছিল? অপশ্যন দিয়া আছে গুৰু নানক দেৱ, গুৰু অৰ্জুন দেৱ, গুৰু টেগ বাহাদুৰ আৰু মিয়া মীৰ। ইয়াতে আপোনালোকৰ কাৰেক্ট অপশ্যন হৈছে অপশ্যন নম্বৰ বি, গুৰু অৰ্জুন দেৱ হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। 8 নম্বৰ কুৱেশ্যনটো হৈছে মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন দিয়া আছে হুমায়ুন, আকবৰ, বাবৰ, ঔৰংজেব। এই কুৱেশ্যনটোৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি, বাবৰ হৈছে ইয়াৰ কাৰেক্ট অপশ্যন। 9 নম্বৰ কুৱেশ্যন হৈছে ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন দিয়া আছে ৰাজা ৰামমোহন ৰায়, স্বামী দয়ানন্দ সৰস্বতী, স্বামী বিবেকানন্দ, ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ। ইয়াৰে কাৰেক্ট অপশ্যন হৈছে অপশ্যন নম্বৰ চি, স্বামী বিবেকানন্দ। অপশ্যন চি কাৰেক্ট অপশ্যন। 10 নম্বৰ কুৱেশ্যন হৈছে মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা কেতিয়া ভাৰতলৈ ঘূৰি আহিছিল?
অপশ্যন দিয়া আছে 1915, 1916, 1917, 1918। ইয়াৰে কাৰেক্ট অপশ্যন হৈছে অপশ্যন নাম্বাৰ এ 1915 হৈছে ইয়াৰ কাৰেক্ট অপশ্যন। 11 নম্বৰ কুৱেশ্যন হৈছে ভাৰতৰ কোনখন ৰাজ্যক ঈশ্বৰৰ নিজৰ দেশ বুলি কোৱা হয়? অপশ্যন হৈছে মহাৰাষ্ট্ৰ, মিজোৰাম, পাঞ্জাৱ, কেৰেলা। ইয়াৰে কাৰেক্ট অপশ্যন হৈছে অপশ্যন নাম্বাৰ ডি, কেৰেলা হৈছে ইয়াৰ কাৰেক্ট অপশ্যন। 12 নম্বৰ কুৱেশ্যন হৈছে কুইট ইণ্ডিয়া আন্দোলন কোন বছৰত আৰম্ভ হৈছিল বা কুইট ইণ্ডিয়া মুভমেণ্ট বুলি আহিব পাৰে আপোনালোকৰ এক্সামত। তো কেতিয়া আৰম্ভ হৈছিল? অপশ্যন দিয়া আছে 1940, 1942, 1945, 1947। ইয়াতে আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নাম্বাৰ বি 1942 হৈছে কাৰেক্ট এনসাৰ। 13 নম্বৰ কুৱেশ্যনটো হৈছে গৌতম বুদ্ধৰ প্ৰথম উপদেশ ক'ত দিয়া হৈছিল? অপশ্যন দিয়া আছে বোধগয়া, সাৰনাথ, বিহাৰ, গুজৰাট। ইয়াতে আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নাম্বাৰ বি, সাৰনাথ। সাৰনাথ হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। 14 নম্বৰ কুৱেশ্যন হৈছে ভাৰতৰ মাটিকালিৰ ক্ষেত্ৰত বিশ্বত স্থান কিমান? অপশ্যন দিয়া আছে পঞ্চম, ষষ্ঠ, সপ্তম আৰু অষ্টম। তো ইয়াৰ কাৰেক্ট অপশ্যন হৈছে অপশ্যন নাম্বাৰ চি হৈছে ইয়াৰ কাৰেক্ট অপশ্যন। সপ্তম স্থানত হৈছে ভাৰতৰ স্থান মাটিকালিৰ ক্ষেত্ৰত। 15 নম্বৰ কুৱেশ্যন হৈছে মেকমোহন ৰেখা কোন দুখন দেশৰ সীমান্তক সূচায়? কুৱেশ্যন দিয়া আছে মেকমোহন ৰেখা কোন দুখন দেশৰ সীমান্তক সূচায়, মানে কোন দুখন দেশৰ মাজত মেকমোহন ৰেখা আছে। তো আমাক অপশ্যনত দিয়া আছে ভাৰত আৰু পাকিস্তান, ভাৰত আৰু চীন, ভাৰত আৰু নেপাল, ভাৰত আৰু বাংলাদেশ। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ বি, ভাৰত আৰু চীন। ভাৰত আৰু চীনৰ মাজত কি হৈছে মেকমোহন ৰেখা স্থাপন কৰা হৈছে। 16 নম্বৰ কুৱেশ্যন হৈছে মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? অপশ্যন এ দিয়া আছে চন্দ্ৰগুপ্ত মৌৰ্য, বি দিয়া আছে অশোক, চি দিয়া আছে সমুদ্ৰগুপ্ত আৰু ডি দিয়া আছে হৰ্ষবৰ্ধন। তো ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নাম্বাৰ এ, চন্দ্ৰগুপ্ত মৌৰ্য হৈছে কাৰেক্ট অপশ্যন। 17 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰত আৰু পাকিস্তানৰ সীমাৰেখাৰ নাম আছিল? অপশ্যন এ ভাৰত আৰু পাকিস্তান ৰেখা, বি মেকমোহন ৰেখা, চি ৰেড ক্লিফ ৰেখা, ডি এটাও নহয়। তো আমি তেতিয়া পাইছিলোঁ মেকমোহন ৰেখাই ভাৰত আৰু চীনৰ সীমাক কি কৰিছে বিভক্ত কৰিছে, বা ভাৰত আৰু চীনক দুখন দেশত বিভক্ত কৰিছে মেকমোহন ৰেখাই। তো ইয়াতে সুধিছে ভাৰত আৰু পাকিস্তানৰ সীমাৰেখাৰ নাম আছিল। ইয়াৰে কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নাম্বাৰ চি, ৰেড ক্লিফ ৰেখা হৈছে ইয়াৰ কাৰেক্ট অপশ্যন। 18 নম্বৰ কুৱেশ্যনটো হৈছে দ্বিতীয় পানিপথৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? অপশ্যন দিয়া আছে 1526, 1556, 1555 আৰু 1561। তো ইয়াতে কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নাম্বাৰ বি, 1556 হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। 19 নম্বৰ কুৱেশ্যন হৈছে মহাত্মা গান্ধীয়ে কেতিয়া দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল? অপশ্যন দিয়া আছে 1930, 1931, 1932, 1933। ইয়াৰে কাৰেক্ট অপশ্যন হৈছে অপশ্যন নাম্বাৰ এ, 1930 হৈছে ইয়াৰে কাৰেক্ট অপশ্যন। 20 নম্বৰ কুৱেশ্যন হৈছে হৰাপ্পা সভ্যতাৰ লোকসকলে পূজা কৰা পুৰুষ দেৱতা কোন আছিল?
অপশ্যন এ দিয়া আছে ব্ৰহ্মা, বি দিয়া আছে বিষ্ণু, চি দিয়া আছে পশুপতি বা শিৱ আৰু ডি দিয়া আছে ইন্দ্ৰ। ইয়াতে আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নাম্বাৰ চি, পশুপতি বা শিৱ হৈছে আপোনালোকৰ কাৰেক্ট এনসাৰ। 21 নম্বৰ কুৱেশ্যন হৈছে ভাৰতৰ কোনখন ৰাজ্যৰ উপকূল ৰেখা আটাইতকৈ দীঘল? অপশ্যন দিয়া আছে মহাৰাষ্ট্ৰ, গুজৰাট, অন্ধ্ৰ প্ৰদেশ, তামিলনাডু। ইয়াতে আপোনালোকৰ কাৰেক্ট অপশ্যন হৈছে অপশ্যন নাম্বাৰ বি, গুজৰাট হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। 22 নম্বৰ কুৱেশ্যনটো হৈছে এভাৰেষ্ট শৃংগটো কোন দুখন দেশৰ সীমান্তত অৱস্থিত? যে মাউণ্ট এভাৰেষ্ট কোন দুখন দেশৰ মাজত কোন দুখন দেশক কি কৰি আছে স্পৰ্শ কৰি আছে। তো ইয়াতে কুৱেশ্যনটো সুধিছে মাউণ্ট এভাৰেষ্ট কোন দুখন দেশক স্পৰ্শ কৰি আছে। অপশ্যন দিয়া আছে ভাৰত আৰু নেপাল, ভাৰত আৰু চীন, নেপাল আৰু চীন, ভাৰত আৰু ভূটান। তো ইয়াৰে কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নাম্বাৰ চি। অপশ্যন নাম্বাৰ চি হৈছে নেপাল আৰু চীন হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। 23 নম্বৰ কুৱেশ্যন হৈছে ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ বাগিচা বুলি জনা যায়? অপশ্যন দিয়া আছে কৰ্ণাটক, কেৰালা, গোৱা আৰু অসম। তো ইয়াৰে কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নাম্বাৰ বি। অপশ্যন নাম্বাৰ বি, কেৰালা হৈছে ইয়াৰে কাৰেক্ট অপশ্যন। 24 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতত মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰা মুখ্য দায়িত্ব কাৰ? অপশ্যন এ দিয়া আছে বিত্ত মন্ত্ৰালয়, বি দিয়া আছে ভাৰতীয় ষ্টেট বেংক, চি দিয়া আছে ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু ডি দিয়া আছে ভাৰতৰ ৰাষ্ট্ৰপতি। তো ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নাম্বাৰ চি, ভাৰতীয় ৰিজাৰ্ভ বেংকে কি কৰে ভাৰতৰ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰে। 25 নম্বৰ কুৱেশ্যন হৈছে পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ধাৰণাটো ভাৰতে কোন দেশৰ পৰা গ্ৰহণ কৰিছিল? অপশ্যন এ দিয়া আছে আমেৰিকা, অপশ্যন বি দিয়া আছে কানাডা, অপশ্যন চি দিয়া আছে ৰাছিয়া, অপশ্যন ডি দিয়া আছে ভূটান। তো ইয়াৰে কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নাম্বাৰ চি, ৰাছিয়া বা পূৰ্বতে ইয়াক USSR বুলি জনা গৈছিল। চি নাম্বাৰ হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। 26 নম্বৰ কুৱেশ্যন হৈছে ভাৰতত কেতিয়াৰ পৰা পণ্য আৰু সেৱা কৰ অৰ্থাৎ GST কাৰ্যকৰী কৰা হৈছিল? অপশ্যন এ দিয়া আছে 1 জানুৱাৰী 2017, বি দিয়া আছে 1 এপ্ৰিল 2017, চি দিয়া আছে 1 জুলাই 2017 আৰু ডি দিয়া আছে 1 ছেপ্টেম্বৰ 2017। ইয়াতে আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নাম্বাৰ চি, 1 জুলাই 2017 হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন, অৰ্থাৎ চি নাম্বাৰ কুৱেশ্যন হৈছে আপোনালোকৰ কাৰেক্ট। 27 নম্বৰ কুৱেশ্যন হৈছে ভাৰতীয় অৰ্থনীতিৰ কোনটো খণ্ডক সেৱা খণ্ড বুলি জনা যায়? অপশ্যন এ দিয়া আছে প্ৰাথমিক খণ্ড, বি দিয়া আছে মাধ্যমিক খণ্ড, চি দিয়া আছে তৃতীয় খণ্ড, ডি দিয়া আছে চতুৰ্থ খণ্ড। তো ইয়াতে আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নাম্বাৰ চি, তৃতীয় খণ্ড হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। 28 নম্বৰ কুৱেশ্যন হৈছে সেউজ বিপ্লৱ কোনটো শস্যৰ উৎপাদনৰ বৃদ্ধিৰ সৈতে জড়িত? যে সেউজ বিপ্লৱ কোনটো শস্যৰ উৎপাদন বৃদ্ধিৰ সৈতে জড়িত? অপশ্যন এ কপাহ, অপশ্যন বি চাহ, অপশ্যন চি মৎস্য, অপশ্যন ডি ধান আৰু গম। ইয়াতে আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নাম্বাৰ ডি, ধান আৰু গম হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন, অৰ্থাৎ অপশ্যন নাম্বাৰ ডি হৈছে আপোনালোকৰ কাৰেক্ট। 29 নম্বৰ কুৱেশ্যন হৈছে ভাৰতৰ আটাইতকৈ উচ্চতম পুৰস্কাৰ কোনটো? অপশ্যন এ পদ্ম বিভূষণ, অপশ্যন বি ভাৰত ৰত্ন, অপশ্যন চি পৰমবীৰ চক্ৰ, অপশ্যন ডি জ্ঞানপীঠ।
ইয়াতে আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নাম্বাৰ বি হৈছে কাৰেক্ট অপশ্যন। 30 নম্বৰ কুৱেশ্যন হৈছে অজন্তা আৰু এলোৱাৰাৰ গুহাসমূহ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন এ দিয়া আছে মধ্যপ্ৰদেশ, অপশ্যন বি মহাৰাষ্ট্ৰ, অপশ্যন চি কৰ্ণাটক, অপশ্যন ডি গুজৰাট। তো এই কুৱেশ্যনটোৰ এনচাৰ মই নকম, এইটো আপোনালোকৰ বাবে হোমৱৰ্ক হিচাপত ৰাখি থৈ দিলোঁ। আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি ক'ব ইয়াৰ এনচাৰ কি হয়। আৰু হয়তো ভিডিঅ'টোত কিছুমান ভুল হ'ব পাৰে বা কিবা ভুল হ'লে জানো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তো আজিলৈ ইমানখিনি কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। যদি আপোনালোকক আৰু অধিক কুৱেশ্যন এনচাৰ লাগে মোৰ টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব, তাতে মই কুৱেশ্যন এনচাৰৰ PDF দি থাকোঁ আৰু কমেণ্টত লিখিব আৰু কুৱেশ্যন এনচাৰ লাগে। তো আজিলৈ এৰিছোঁ।